কোৰ্টে চালি জাৰি দিছে, হাইকোৰ্ট কনষ্টিটিউচনেল কোৰ্টে দিছে আৰু ছোৱালীজনী ইনচেণ্ট নহয়। তেখেতৰ ককায়েক বনাই লোৱা ককায়েকে তেখেতৰ বিয়া পাতি দিছে, তেখেতৰ কি ক্ৰাইম হ'ল? চুমি বৰা বেইল দিছে হাইকোৰ্টে, কনষ্টিটিউচনেল কোৰ্টে গোটেইখিনি চালি জাৰি চাইছে। শ্বি বিং এ লেডি আৰু উই have projected the case in that manner that she has been victimized. কোনো ক্ৰিমিনেল অফেন্স তেখেতে কৰা নাই, চিবিআই ইনভেষ্টিগেশ্যন কৰিছে। ককায়েকে যদি বা ভায়েকে যদি বায়েকক কিবা বস্তু দিয়ে, ককায়েকে যদি নিজৰ ভনীয়েকক বস্তু দিয়ে, ইট কেনট বি এ ক্ৰাইম। চ' শ্বি ইজ বিন এ ভিক্টিম অফ চাৰ্কামষ্টেঞ্চেছ। যেনেকৈ গোটেই মিডিয়াই হাইপ কৰি পেলাই এগৰাকী মেৰিড লেডিৰ পিছত পৰিলে। আল্টিমেটলি আই থেংক হাৰ ডেট এনেকুৱা চাৰ্কামষ্টেঞ্চেছ মানুহ গ' টু এক্সট্ৰিম লেভেল। চ' তাই বিং এ বল্ড লেডি চি চাৰেণ্ডাৰ্ড নাই, কোৰ্টে সেইটোও ল'লে যে চাৰেণ্ডাৰ কৰিছে নিজে, ছাবমিটেড টু দ্য ল'।